কি কৰিছা তুমি হা? মই ভিডিঅ' বনাব লৈছোঁ আকৌ। কি কৰিছা? সুধিছ কেলা হেলমেট পিন্ধি তুমি মাংস বনাইছা নে কেলা পিঁয়াজ কাটিছা বে? নমস্কাৰ বন্ধু বান্ধৱীসকল, তো অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনালোঁ। তো আপোনালোকে চাই আছে নগাঁৱত দেখাম মই। অসমত যদি ৰোষ্টাৰৰ অভাৱ আছে ন, কিন্তু ব্লগাৰৰ অভাৱ নাই। কোনোবাই যদি জীয়েকে হগা ভিডিঅ' দেখাইছে, কোনোবাই আকৌ ঘৈণীয়েকৰ লগত ভিডিঅ' বনাইছে, কোনোবাই আকৌ গাৰ্লফ্ৰেণ্ডৰ লগত বনাইছে, কোনোবাই আকৌ ধুনুমুনুৰ লগত বনাইছে, কোনোবাই যদি বিদেশ ঘূৰিছে, সেইখিনি বাৰু ঠিকে আছিল, কিন্তু এইহাল কি কেলা। Bear Muzzle, welcome back to our YouTube channel. মৃদুস্মিতা and Mr. Ras, oh my god, Mr. ये तो टट्टी है। তো আজি আমি কথা পাতিম এহাল ব্লগাৰৰ বিষয়ে। ব্লগাৰ বুলি ক'ব নোৱাৰি তেওঁলোকক, জাষ্ট ভিডিঅ'ত একো নাথাকে, খালি এটাই থাকে মেক গেট এইটোৱে থাকে আৰু। আজি আমি কথা পাতিম এহাল ব্লগাৰৰ বিষয়ে, ফুড ব্লগাৰ। তো মানৱীয়েতো মাংস কেঁচাই খাই দিয়ে, কিন্তু এই পাখৰিজনীক মই প্ৰথমবাৰ দেখিছোঁ যিয়ে আধা সিজা মাংস খাই দিয়ে। তাৰ কথা ক'বলৈ গ'লে ন, তোমাৰ আৰু ৰকিৰ মাজত ন একো ডিফাৰেঞ্চ নাই, সিও আধা সিজা মাংস খাই দিয়ে। Hey everyone, এই অসমীয়া কেলা ধিনচাত পূজা। কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল আৰু Bear Muzzle, welcome back to our YouTube channel. মৃদুস্মিতা and খবৰ ভালে চলি আছে, কিন্তু কেলা যেতিয়াৰ পৰা তোমাৰ এই ভিডিঅ'টো দেখিলো ন, তেতিয়াৰ পৰা কেলা মোৰ দিন বেয়াই চলি আছে। মৃদুস্মিতা and Mr. Ras, oh my god, এই ৰাজ নে কেলা ৰাজকুমাৰ। Mr. Ras একদম দিনক দিনে একদম দাড়িবিহীন হৈ যোৱা নাই, দাড়ি চাৰি আছে আৰু। দাই থাকিলেই নহ'ব নহয়। কি মই কি ক'লোৱে, তেনে যিটো নাভাবিবা দেই, তোমালোকে নাপায় দেই, পাব। Oh my god, জিভাৰ পানী পৰিছে। কিয়? Yes, লাখটকীয়া ছাগলীৰ মাংস, oh my god. মাইকতে লাখটকীয়া ছাগলী মাংস খাইছে, কিন্তু দিনক দিনে দেখোন শুকান মাছৰ নিচিনা চেহেৰাটোহে হৈছে। মোক একো নালাগে ন, জাষ্ট এটা কুৱেশ্যন সুধিম, এনচাৰটো দিলে ভাল পাম বুলি ভাবিলোঁ। 1 লাখত কেইটা শূন্য থাকে? আৰু একো নালাগে। তোকে ছাগলী মাংস ক'ত পালা তুমি নে? মোক মিষ্টাৰ ৰাজে দুখীয়া ভাত দিয়াৰ পিছত আজি মোৰ কাৰণে ছাগলী মাংস আনিছে। আৰু একদম মানে মই ছাগলী লাভাৰ হয়, হয়নে? ছাগলী লাভাৰ হয় মই। ছাগলী লাভাৰ? আমাৰ ঘৰত পিছে ভুবুলা ছাগলী এটা আছে, তাতকে দাড়িও বেছি আছে। আৰু কি মানে মই একো কোৱা নাই, তোমালোকে একো বেয়াটো নাভাবিবা হ'লে। অকলে কৰিছে। মই বাৰু সুদা ভাত খাই দিন কটাইছোঁ, কিন্তু ইমানটো হ'লেও যে মোৰ যে নলেজ আছে, যে মাংসখিনি দেখি ক'ব পাৰিছোঁ যে এইখিনি 1 পোৱা হ'লেও মাংস নাই, য'ত 1 লাখ টকা বুলি কৈ আছা তোমালোকে। এই 1 পোৱা মাংসৰ দামনো 1 লাখ টকা নে? লাখটকীয়া ছাগলী মাংস এয়া মিষ্টাৰ ৰাজে আনিছে, হয়নে মিষ্টাৰ ৰাজ? ন তোমালোকে এনেকুৱা কোনটো জেগাত থাকে য'ত এইকণ মাংসৰ দাম 1 লাখ টকা? অসমৰ মানুহ কেলা হাৰামি হয়, কেলা পাগল নহয়। সেইটো যদি তোমালোকে যদি ফানি ব্লগছ বনাইছা ন, ৰাজক মাতিছোঁ। হে ফ্ৰেণ্ডছ, তো মই এই ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্টৰ কাৰণে বনালোঁ, তো কোনেও যাতে গাত পাতি নলয়। আৰু এটা কথাটো, যোন মোৰ চেনেললৈ নতুনকৈ আহিছে, তো প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই।